মোৰ এওঁ কৈছে চেগুন, এজনে কৈছে নাহৰ। নাহৰটোতো নহয় বাৰু, কিন্তু চেগুনো নহয় মোৰ মতে চেগুনো নহয়। হেল্ল' এভৰিৱান, নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ বিশেষ কাম এটা চলিছে। আজি দেওবাৰ বুলি বহু দিনৰ পৰা ভাবি থকা কামটো আজি কৰিছোঁ। এওঁলোক আহিছে, এওঁলোক আৰু এওঁ এজন। এয়া মানে আমাৰ আজি তামোল পুলি ৰুইছোঁ। এয়া চব তামোল পুলি ৰুইছোঁ। এফুট দ কৰা হৈছে ন বাটটো, এফুট 1.5 ফুট মানে তামোল পুলি ৰোৱাৰো নিয়ম আছে নহয়। আকৌ তামোল পুলিটো আমাৰ কমচে কম 4 ফুটমান ওখ হ'ব ন, 3 ফুটমান ওখ, 3 ফুটমান ওখ। আমি 3.5 ফুট তেনেকুৱা। 2 বছৰমানৰ আগতে আমি এয়া আমাৰ বাৰীৰে তামোল মানে ভাল চাই তামোল এজোপাৰ পৰা তামোল পচাই থলোঁ। এতিয়া ইমান ডাঙৰ ওখ হ'ল, এইবিলাক চব ইমানটো ওখ হ'ল, পুলিবিলাক ইমান ডাঙৰ হ'ল। এইখিনি এতিয়া আজি ৰুই পেলানি। আচলতে আমাৰ বাৰীখন বহুত পুৰণি। তামোল গছবোৰ দেখিছে কিমান ওখও হ'ল, আৰু বতাহত কালি ভাগিলেও। কালি যিহেতু বৰদৈচিলা আহিছিলে, বহাগ মাহৰ আমাৰ স্থানীয় বতাহজাক আহিছিলে, গতিকে বৰদৈচিলা কেইজোপামান ভাঙি থৈও গ'ল, আৰু তামোলবোৰ প্ৰায় নলগা হ'ল। মানে তামোলবোৰ কাকিনি তামোল হোৱাৰ বাবে আচলতে বহুত বেছি বয়স হৈ গ'লেও তামোলবোৰ নালাগে যে, সেইটো কথা। সেইবাবে 2 বছৰমানৰ আগতে তামোল পুলি পচালোঁ। এতিয়া হৈছে ইমান ডাঙৰ হৈছে। গতিকে সেইখিনি এতিয়া আজি ৰুৱাই দিছোঁ মানুহ লগাই। এই দাদাকেইজন আহিছে, ৰুই দিছেহি। লগতে আমাৰ মালিকো লাগিছে, মালিকো লাগি আছে, সমানে লাগিছে দেই, কোনো কম নহয়। মই আৰু এতিয়া ৰন্ধা বঢ়া কৰি, খোৱা বোৱা যোগাৰ কৰি, এইটো এটা গাত খোৱা বোৱা যোগাৰ কৰি মানে খালে বোলে আজৰি হ'লোঁ আৰু খাই বৈ এতিয়া কামত লাগিছে। ময়ো চাবলৈ আহিছোঁ আৰু আগবেলাৰ পৰা সময় পোৱা নাই যিহেতু, কিনো কৰিছে চাবলৈ। এতিয়া মই আহি আপোনালোককো দেখাইছোঁ। এয়া এইজোপা কি গছ চিনি পাইছেনে? এইজোপা নাহৰ। এইটো নাহৰ পুলি। এতিয়া আমাৰ অসমৰ একেবাৰে জাতীয় গছৰ নিচিনাই হ'ল আৰু নাহৰজোপা, জুবিন দাৰ কাৰণে ন। কথা 35টামান পুলি ৰোৱা হৈছে। 35টা আৰু কেইটামান আছে বাৰু, সেইকেইটা ৰুব লাগিব প্ৰথম। এতিয়া 35টা আজিৰ ভিতৰত ৰোৱা হ'ব। আৰু বতৰটো ভাল পাইছোঁ যে, বাৰিষা আহিছে আৰু সেইবাবে এতিয়া ৰুই দিছোঁ। আৰু 7 বছৰমানৰ পিছত এওঁলোকে কৈছে লাগিব, তামোল খাবলৈ আহিম কৈছে 7 বছৰ পিছত। কেইবছৰ পিছত আহিব? 5 বছৰতে লাগিব। 5 বছৰতে লাগিব বোলে, 5 বছৰত লাগিব। আৰু এওঁলোকে খাবলৈ আহিব আৰু আমাৰ ঘৰৰ তামোল ন, আহিব লাগিবতো। এনেকৈ ৰুইছে। অলপ দৰকৈ থৈছোঁ, কাৰণ এতিয়া মানে খৰালিটো, এতিয়া বাৰিষাটো মানে এতিয়া বাৰিষা নহয়, মানে খুব ৰ'দ দিব, শুকাই যাব, বৰষুণ দিলে পানী পাছত অলপ মাটি চপাই দিম আৰু অলপ দিনৰ পাছত হৈ যাব। এইটো এইবিলাক পুলি ৰুই থকা হৈছে। এইখনে আমাৰ বাৰীখনৰ মানে যিবোৰ লাগতিয়াল গছ সেইবোৰ নহয়, বেছিকৈ অলাগতিয়াল গছ কিছুমান খুব হয় আৰু খুব হয়। মানে বিহলঙনিটো ক'বই নালাগে, এইবিলাক বাৰু কিছুমান কামতো লাগে বাৰু, কল চল পকাবলৈ লাগে বুলি জানো, আৰু কি কামত লাগে মই নাজানো। গতিকে বিহলঙনি আৰু এইবিলাক লতা জাতীয় গছবোৰ যে প্ৰেমলতা বুলি কয়, কি লতা, সেইবোৰ আৰু অসংখ্য। যিবোৰ বগাব লাগে সেইবোৰ নবগায়। লাও এজোপা দিলে ঘপককৈ নবগায়, কিন্তু প্ৰেমলতাজোপা মানে আৰু ৰক্ষাই নাই আৰু, বৰষুণ দিবহে লাগে একদম লহপহকৈ বাঢ়ি যায়। আৰু এইবোৰ কি গছ জানো, এইজোপা কি গছ হয়? এই প্ৰকাণ্ড পাতৰ এইবোৰ গছ, এইজোপা কথা সুধিছোঁ, সেইজোপা কেনেকৈ নাহৰ বোলে, দেখিছোঁনে বাৰু? এওঁ জমাই দিছে আৰু এইজোপা চাওক, এনেকুৱা গছবোৰ খুব হয় মানে। এইজোপা কি হে হয় জানো? নহয় পাই, এওঁ কৈছে চেগুন, এজনে কৈছে নাহৰ। নাহৰটোতো নহয় বাৰু, কিন্তু চেগুনো নহয় মোৰ মতে চেগুনো নহয়। সেইজোপা হয়, সেইজোপা হয়। তেওঁ মানে
এইজোপা কথা কৈছে বুলি ভাবিলে, সেইজোপা হয় বাৰু। তাৰপাছত কঁঠালজোপা কটা হ'ল, যিহেতু যোৱাবাৰ বাৰী চফা কৰোঁতে। এইটো কঁঠালৰ মুচিটো দেখিছেনে, ইমানটি আৰু খাবলৈ পাম নাপাম ক'ব নোৱাৰোঁ, বৰ্তমানো ইমানটিয়ে হৈ আছে। পিছে আমাৰ কঁঠালবোৰ শাওনত হয় খাবলৈ, শাওণ মাহত, কিন্তু এইটোহে এবাৰ লাগিছে আৰু ওপৰত নাই, কাৰণ গছবোৰ ডালবোৰ যোৱা 6মাহমানৰ আগত কটা হৈছিলে, খুব চাৰ্জ হৈ গৈছিলে কাৰণে, সেইবাবে আচলতে তামোলনি বাৰীত অকল তামোল থাকিলে ভাল, বেলেগ বেলেগ গছবোৰ থাকিলে কেৰ্কেটুৱা বাঁহ হয় আৰু তামোল এটাও নাথাকে, সেইটো কথা। এয়া তাকে দেখাইছোঁ, তাৰোপৰি আৰু কামবোৰ থাকে নহয় আমাৰ, গতিকে আপোনালোকেও জনাব আপোনালোকে বন্ধ বাৰত কি কি কাম কৰে। এই ৰন্ধা বঢ়া কথাটো কোৱা নাই বাৰু, ৰন্ধা বঢ়াটো সদায় চলিয়ে থাকে। তাৰোপৰি এনেকৈ বাৰীৰ কাম কি কৰে জনাব, ভাবোঁ তেতিয়া আমিও আপোনালোকৰ পৰা অনুপ্ৰাণিত হ'ম বাৰীৰ কামবিলাক কৰিবৰ বাবে, নতুন নতুন কাম আপোনালোকক চাই। গতিকে আমি এইবিলাকেই কৰোঁ আৰু বাৰীখনো তামোলনি বাৰী, গতিকে তামোলেই ৰুইছোঁ, বেলেগ গছ ৰোৱা নাই, সেইটো কথা আৰু কি ক'ম, আজি আপোনালোকক ইমানেই দেখাইছোঁ। আৰু যদি মোৰ ব্লগবোৰ চাই ভাল পায়, মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে যদি ভাল পায়, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এটা দেখাইছোঁ দেই, এইখন মোৰ নাহৰ নাৰ্চাৰীখন এবাৰ যে দেখাইছিলোঁ, যে নাহৰ নাৰ্চাৰী মই ফুলেৰে ভৰাই দিম বুলি যে কৈছিলোঁ, এয়া ভৰাই দিলোঁ চাওক, এয়া ভৰি গ'ল মোৰ ফুলেৰে নাহৰ নাৰ্চাৰীখন। বিভিন্ন ভেৰাইটিৰ ফুল আছে ইয়াত। এয়া আমাৰ জুবিন দা, এয়া জুবিন দাটো থাকিবই সদায়, নামেই দিছোঁ নাহৰ, আৰু জুবিন দাৰ প্ৰিয় গছ, মোৰো প্ৰিয়, গতিকে এয়া জুবিন দা থাকিবই। তাৰপিছত এইবিলাক পাব, এইবিলাক ধুনীয়া ধুনীয়া গছবিলাক, ইংলিছ আইভৰি, এইবিলাক আৰু এইবিলাক গছ পাব চব, এইবিলাক ফুল পুলি, ইনডোৰ পাব, আউটডোৰ পাব, সকলো পাব। এইবিলাক এই ধৰণৰ ফুলবিলাক মই বৰ্তমান ৰাখিছোঁ। এইবিলাক ফুলি শেষ হৈছেগৈ আৰু কেতিয়াবা ফুলিছে বাৰু, ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছে, মাৰ্চ এপ্ৰিললৈকে ফুলিছে দেই এইজোপা। তাৰপাছত এইবিলাক পিচ লিলি পাব, আৰু বহুত কিবাকিবি আছে, এন্থুৰিয়াম পাব। আপোনালোকৰ ঘৰত নথকা যদি কিবা ফুল আপোনালোকে লগাব বিচাৰে, মোৰ লগতো যোগাযোগ কৰিব পাৰে, ময়ো দিম বাৰু, ল'ব পাৰে মোৰ পৰা। এইজোপা চাওকচোন কি মৰম লগা এইজোপা, আৰু এইবিলাক আছে, এইবিলাক ফুল। এইখনেই মোৰ নাহৰ নাৰ্চাৰীখন। গতিকে আপোনালোকক মই বাৰীৰ পৰা আহি নাহৰ নাৰ্চাৰীতে মই সমাপ্ত কৰিছোঁ। আৰু এইজোপা মোৰ চিম্বলিক গছ, নাহৰ গছ, নাৰ্চাৰীখনৰ নামেৰে মই ৰাখিছোঁ। গতিকে নামটো যিহেতু নাহৰ ৰাখিছোঁ, গতিকে নাহৰ পুলিটো এইটো মোৰ পাৰ্মানেণ্ট নাহৰ পুলি হয়, সেইটো সদায় থাকিব। এইটো ধুনীয়াকৈ সজাইছোঁ আৰু অলপ, এয়া নতুন পাত মেলিছে চাওক নাহৰে, মোৰ নাহৰ পুলিটোৱে খুব ভাল লাগে মোৰ। ইয়াৰ আগতে যিটো পিংক কালাৰ পাত হয়, সেইটো আৰু ভাল লাগে, এইটোও ভাল লাগে। আৰু বছৰত যিহেতু সকলো সময়তে নাহৰে নতুন পাত সলাই থাকে, আৰু সেইকাৰণে মোৰ চবচে ভাল লাগে নাহৰজোপা, চিৰসেউজীয়া গছ বাবে। গতিকে এয়া দেখাইছোঁ আপোনালোকক, এইখন মোৰ নাহৰ নাৰ্চাৰী। কেতিয়াবা আহিব আপোনালোকো মোৰ নাহৰ নাৰ্চাৰীলৈ, আৰু কিবাকিবি ফুলৰ পুলি যদি লাগে ল'ব পাৰিব মোৰ পৰা। আৰু কি ক'ম, আৰু বিশেষ একো নকওঁ, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ব্লগটো। ধন্যবাদ।